সাংস্কৃতিক ক্ষেত্ৰত টাৰলাংছত সাফাই অভিযান সাফাই কাৰ্যসূচী ৰূপায়ণ কৰিলে আত্মসহায়ক গোটৰ সদস্যসকলে CM তুলিৰাম ৰংহাঙে 100 আত্মসহায়ক গোটক ৰিভলিং ফাণ্ডৰ পৰা আগবঢ়ালে 10,000 এককালীন সাহায্য। বোকাজানত পথ দুৰ্ঘটনা দুখন অটোৰিক্সাৰ মাজত এই দুৰ্ঘটনা গুৰুতৰভাৱে আহত তীব্ৰবেগী অটো দুখনৰ চালক। আঁচনি আছে পানী নাই বিশুদ্ধ খোৱা পানী যোগান দিয়াৰ নামত চূড়ান্ত প্ৰহসন বিভাগীয়। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। সমাগত 46 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ কাষ চাপি অহাৰ দিনৰে পৰা বিভিন্ন সাংস্কৃতিক কৰ্মীয়ে মিলি বিভিন্ন মেৰামতি তথা নিৰ্মাণ কাৰ্য কৰি থকা সমান্তৰালকৈ কেইবাদিনৰে পৰা চলি আছে সাফাই কাৰ্যসূচীসমূহো। সাংস্কৃতিক ক্ষেত্ৰত টাৰলাংছত বুধবাৰে নিজৰ পৰিশ্ৰম দান কৰি সাফাই কাৰ্যসূচী ৰূপায়ণ কৰিলে 100টা আত্মসহায়ক গোটে। হেঁপাহৰ যুৱ মহোৎসৱলৈ হাতত আছে মাথোন 3টা দিন। এনে পৰিপ্ৰেক্ষিতত বৃহত্তৰ সাংস্কৃতিক ক্ষেত্ৰত বিভিন্ন নিৰ্মাণ তথা মেৰামতি কাৰ্যকে ধৰি বিভিন্ন স্থানত সাফাই কাৰ্যসূচী অব্যাহত আছে। বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনৰ পুণ্যভূমি এই সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে আজি শ্ৰমদান কৰি সাফাই কাৰ্যসূচী ৰূপায়ণ কৰিলে বৃহত্তৰ ডিফু চহৰত অন্তৰ্গত 100টা আত্মসহায়ক গোটৰ সদস্যসকলে। সাংস্কৃতিক ক্ষেত্ৰত থকা প্ৰধান মঞ্চ সিং মিৰ্জেং, লং মিৰ্জেং আৰু ফুলিং লাং আৰু লং বি চিডু মঞ্চত আৱৰি থকা আৱৰ্জনাসমূহ স্বচ্ছভাৱে চাফা কৰিলে গোটৰ সদস্যই। আনফালে এই সাফাই কাৰ্যসূচীৰ অন্তত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উপস্থিত হৈ ৰিভলিং ফাণ্ডৰ পৰা 10,000কৈ টকা চেক এককালীন সাহায্য হিচাপে আগবঢ়াই 100টা আত্মসহায়ক গোটলৈ। উল্লেখ্য, আত্মসহায়ক গোটসমূহক চেক প্ৰদান অনুষ্ঠানত প্ৰাক্তন বিধায়ক বিদ্যা সিং ইংলেক, ডিফু পৌৰসভাৰ অধ্যক্ষ ৰা আৰু ৱাৰ্ড কমিশনাৰসকল উপস্থিত হয়। ছ'চিয়েল অৰ্গেনাইজেশ্যন সংগঠনবিলাকে ইয়াত আহি চাফা কৰি গৈ আছে আৰু আপোনালোকৰ মিডিয়া হৈ ইয়াত চাফা কৰিব পাৰে যে ডিফু টাৰলাংছতো যাতে চাফ চিকুণ কৰি ৰাখে যে বাহিৰৰ মানুহ অকল কাৰ্বি আংলঙৰ মানুহটো নাহে, ইয়াত অসমৰ মানুহ, ভাৰতৰ মানুহ আৰু বিদেশৰ মানুহ আহিব। এইবিলাক আছে যে কাৰ্বি আংলঙৰ এনেকুৱা জেগাত আছে ডিফু টাৰলাংছ যে তেওঁলোকৰ কলা সংস্কৃতি বুজাই ৰাখিবৰ কাৰণে তেওঁলোকৰ কলা সংস্কৃতি যাতে আগুৱাই নিব স্বাৰ্থত যে টাৰলাংছ প্ৰত্যেক বছৰৰ যায় 4 দিন 5 দিন কাৰ্যসূচী ইয়াত যিটো আমাৰ জাতীয় উৎসৱ ইয়াত পাতে টাৰলাংছ। সেইকাৰণে ইয়াত জেগাটো বহুত পৰিষ্কাৰ আৰু মানুহবিলাকৰ ভাল। সেইবিলাকো তেওঁলোকৰ মানে ইয়াত আমি যদি নিজক পৰিচয় নিদিয়ে মানুহে লোকক বাহিৰৰ মানুহে কেনেকৈ পৰিচয়, গতিকে আমি সেই গোটেইখিনি দায়িত্ব আমি মংগলিংকী ৰিপৰ্ট কাট নিউজ। বোকাজানত সংঘটিত পথ দুৰ্ঘটনা বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত CCI সন্মুখত 39 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনা দুখন অটোৰিক্সাৰ মাজত সংঘৰ্ষৰ হৈ দুৰ্ঘটনাটি সংঘটিত হয়। পথ সম্বন্ধীয় আইনক বুঢ়া আঙুলি প্ৰদৰ্শন কৰি নিজ ইচ্ছামতে বাহনসমূহৰ চালকে গাড়ী চলোৱাত নিতৌ ৰাজ্যখনৰ কোনোবা নহয় কোনোবা এটা স্থানত দুৰ্ঘটনা সংঘটিত হয়। পথ দুৰ্ঘটনা যে নিতৌ নৈমিত্তিক ঘটনালৈ পৰিণত হৈছে পাহাৰীয়া জিলা কাৰ্বি আংলঙতো। বোকাজান থানাৰ অন্তৰ্গত CCI ATMৰ সন্মুখত 36 নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধিয়া সংঘটিত হ'ল এনে আন এক দুৰ্ঘটনা। অটোৰিক্সা দুখনৰ মাজত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। জানিব পৰা মতে ডিমাপুৰৰ পৰা AS 09 AC 1807 নম্বৰ যুক্ত অটোৰিক্সা আহি থকা অৱস্থাত তীব্ৰবেগী AS 09 C 7833 নম্বৰ যুক্ত অটোৰিক্সাখনে নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰভাৱে খুন্দিয়াই দিয়ে। ফলত দুয়োখনৰে অটো চালক আহত হয়।
দুজন চালকৰ ভিতৰত এজনৰ নাম দিনেশ শৰ্মা বুলি জানিব পৰা গৈছে আনহাতে আনখন চালকক এতিয়াও আৰক্ষীয়ে চিনাক্ত কৰিব পৰা নাই এজনৰ অৱস্থা গুৰুত্ব হোৱাত ডিমাপুৰলৈ চিকিৎসাৰ বাবে লৈ যোৱা হয় আনহাতে এজনক বোকাজানৰ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে উল্লেখ্য যে বোকাজান আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত দুইখন অটকে আৰক্ষী থানালৈ লৈ যায় আঁচনি আছে কিন্তু পানী নাই কাৰ্যত এয়াই বাস্তৱ ছবি কাৰ্বি পাহাৰ গ্ৰামাণ অঞ্চলত আচলতে বিশুদ্ধ খোৱা পানী যোগানৰ নামত এতিয়া মাথোন চূড়ান্ত প্ৰশাসন বিভাগীয় চাহক আমাৰ কাট নিউজৰ সাংবাদিকৰ এই প্ৰতিবেদন আমি দেখুৱাইছো কাৰ্বি আংলং জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ হাওৰাঘাট সংমণ্ডলৰ অধীনস্থ এটা বিশুদ্ধ খোৱা পানী যোগান আঁচনি নমাটি পৰিষদীয় সমষ্টি পণ্ডিত ঘাট থকা পানী যোগান আঁচনিটো 3 বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল পণ্ডিত ঘাট পাগলা থান মিষ্টিবালি আদি কেইবাখনো গাঁৱৰ সহস্ৰ জনতাৰ বাবে স্থাপন কৰা এই পানী যোগান আঁচনিটোৱে পিছে ৰাইজক এটুপি পানীও যোগান ধৰিব নোৱাৰিলে আৰম্ভণিতে পাইপ লিকেজ আদি নিৰ্মাণৰ বিসংগতি ধৰা পৰা লগে লগে বন্ধ কৰি দিয়া পানী যোগান তেতিয়াৰে পৰা এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰি আহিছে অঞ্চলবাসীয়ে আঁচনিটো কাৰ্যক্ষম কৰি পানী যোগান দিব দূৰৰ কথা এনেদৰে গেটৰ ভিতৰৰ পৰা তলা লগাই ভালুকৰ হাঙিতে পৰ্যবেক্ষিত কৰিছে আঁচনিটোৰ কলঘৰ আদি উপায়ন্তৰ গঞাই ঘৰতে দমকল পুতি জল সংকট দূৰ কৰিছে কিন্তু কাণসাৰ নাই কৰ্তৃপক্ষৰ নিমাত জনপ্ৰতিনিধিও পানী তেনেকৈ দিয়াটো নাই পানী দিয়া নাই এনে দিলে কেতিয়াবা কয় পাইপটো লিক হৈ গ'ল বন্ধ কৰি দিয়ে তেনেকুৱা হয় আৰু মানুহ থাকে নে নাই মানুহটো এনেই থাকে মাজে সময়ে দেখা পাওঁ থাকে কিন্তু কামটো তেনেকুৱা কৰি দিয়া নাই গাঁৱৰ ৰাইজে ক'ৰ পানী চবে নিজৰ নিজৰ ঘৰত দমকল পুতি লৈছে পি চি ৰাখাটো জীয়াই থাকিব নোৱাৰিব এনেকুৱা সেইটো কাৰণে ইয়াতে পানী নোপোৱাৰ কাৰণে চবেই পুতিছে আৰু দমকল গাঁওখন পণ্ডিঘাট আৰু এইটো 2-3 বছৰমান হ'ল চাগে ইয়াতে হেৰি কৰা আজিলৈকে পানী ইয়াতে দিয়া হোৱাই নাই মানে এবাৰো পানী দিয়া নাই এবাৰো দিয়া নাই মাজত প্ৰথমত ইয়াতে আপোনাৰ শুৰু কৰিছিলে পানী দিয়া কিন্তু কিছুমান পাইপৰ লিকেজ প্ৰব্লেমত মানে সেইকাৰণে এইটো পানী দিয়া বন্ধ হৈ গ'ল আৰু জেগা জেগা লিক আছে কানেকশ্যনকেইটা ঠিক নাই চাগে 2-3 বছৰ পানী পোৱা নাই হোৱাই নাই প্ৰথম ষ্টাৰ্টিঙৰ পৰাই পানী পোৱা কি ক'ৰ পানী খায় গাঁৱৰ ৰাইজে কিছুমান দমকলৰ পানী খায় কিছুমানটো বেলেগৰ ঘৰৰ পৰা আছে দমকল আনে এনেকুৱা পুখুৰী আছে কিন্তু পুখুৰী পানীও এনেকুৱা নাই শুকাই যায় আগুন মাহত পুখুৰী পানী হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট কাট নিউজ সময় দিছো বাণিজ্যিক বিৰতিৰ Turnon wangik petnon, sokar biara doa. Kacing rum nang jia por nang litang lilo. Tara langso jutang aklamalong, karbi jutang asonga hinpen chuning riponlo, sankor kar biara doa na phang. Karbi jutang asonga mai phua hinpen, lamthe arjuponik tha. Karbi jutang asong Mata Karbi Cultural Society Kapatid people Karbi Rusiling Sorong Maje Non Nangkeli Jitang Tanga Ciklo Nipai Krep Hopen Krisir Kepan Plikebra Trawang Deng Karbi Rusiling Sorong Maje Talon Pamje Pan Karbi Jutang Asong Mata Karbi Cultural Society Tiria Mai Himpen Cisip Jitang Polbo Romaje Aklamalong Jutang Kangthur Pon Amchot Kali Ilitum Karbia Kei Dhorom Lopen Ratchariamo Chiur Epimpen Karbi Lamte Karbi Puning Sigido Tekjia Pan Lopen Kewang Jilang Aporohut Karbia Kei Parman Ning Siben Sonsuriamo Karja Pontu Tekjia Pan Sinili
Karbi Cultural Society in Junior Padikrim. Penang la masuk pliker batrong dan Karbi Sim Sorwai Karchu Katalong Pano. Karbi Anglong Panam Tan Kedo Akarbi Atum Anstame Nancetong Lunji. Nonamat Atimia Zonlo Malidor Mada Kachara Long Kedo Akarbi Atum Kevangia Panchisi Kedan Pono. Somtos Urunachol Bishanat Seriali Kamru Kedua Karbia Anstame along with Maso Le Kebra Tron Denka Bizim Solonze Clara Penkachu Jelong along with Mansara Machidu Karbi jutang song cepaduk obino Khaya raji pakarbong Bangso joini Karbi risonim sorong aji anong tepik bino Lasi wangik non wangik pet non Ingdeng plikebra trok Karbi risonim sorong aji katalona lo Claret Unisex Salon Kichengsi Sopinsu Lapen Soar Luapan Kipamadadim Karbi risonim sorong aji nang kilia pora good Claret Unisex Salon ahinpen nang 1 pilo isi warsai kime Lucky Hair Straightening 2,199 Hair Smoothing 3,299 Hair Rebonding 4,299 Lapen Keratin 4,299 Other pen long pon igji Apor kimi warsai kimi nang litum cemat mepit unni lasila bangso warsai kimi ahut nang litum tengne ne pin pen ali chuan dun ikha ning chipa bipe pin pen humri dam non la pen nang litum kemese nang tek longpon ikji adem lake rong parpi rong berot iron bridge dung difu karbiang long kachini le thojia phan humri tame 6001213664 Ganj Shopping Mall is a Gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need. Groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত নিজৰ মাতৃভাষা উন্নতিৰ বাবে কাৰ্যালয় প্ৰয়োজনৰ 3গৰাকী লোকে নিজ ভূমি দান কৰি নজিৰ স্থাপন কৰিলে অসম নেপালী সাহিত্য সভাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ সমিতিৰ কাৰ্যালয় স্থাপনৰ বাবে 3গৰাকী ভাষা হিতাশী ব্যক্তিক অসম নেপালী সাহিত্য সভাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ নৱনিৰ্বাচিত সমিতি আৰু বিদায় সমিতিয়ে যৌথভাৱে অনুষ্ঠিত কৰা সভা যোগে আদৰণি জনায় সভায় বুধবাৰে হাৱাইপুৰত অনুষ্ঠিত অসম নেপালী সাহিত্য সভাৰ কাৰ্বি আংলং জিলা সমিতিৰ বিদায়ী সভাপতি ডক্টৰ ৰাণা কাফলে পৌৰোহিত্যত অনুষ্ঠিত এখনি কাৰ্যনিৰ্বাহক সভাত সভাই নেপালী সাহিত্য সভাৰ জিলা কাৰ্যালয় স্থাপনৰ বাবে ভূমিদান কৰা 3গৰাকী ব্যক্তিক সভাই আনুষ্ঠানিকভাৱে সন্মান জনায় যোৱা 2 ফেব্ৰুৱাৰীত এদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অসম নেপালী সাহিত্য সভাৰ কাৰ্বি আংলং সমিতিৰ জেংখা শাখাৰ অতিথ্যত অনুষ্ঠিত পঞ্চম ত্ৰিবাৰ্ষিক অধিৱেশনৰ সভাত আগন্তুক 3 বছৰৰ বাবে নিৰ্বাচিত কৰি বিভিন্ন বিষয়ত দায়িত্ব অৰ্পণ কৰি নতুন সমিতি গঠন কৰে আজি হাৱাইপুৰত অনুষ্ঠিত এই বিশেষ সভাত ৩৬জনীয়া সমিতিৰ সদস্য তথা বিষয়ববীয়াসকলক সম্বৰ্ধনা জনায় এই একেখন সভাতে উষ্ম সম্বৰ্ধনা জনাই নেপালী সাহিত্যৰ বাবে ভূমিদান কৰা 3গৰাকী ব্যক্তি হাৱাইপুৰ অভিৰাজ ভূষাল মাইলুৰ হেন সাগৰ আৰু হাবাঙৰ অমৰ ভাণ্ডাৰী উল্লেখযোগ্য যে আজিৰ এই সভাত ডিমা হাছাও সাহিত্য শাখিত পৰিষদৰ মনোনীত সদস্য ঈশ্বৰী প্ৰসাদ শৰ্মাকো শুভেচ্ছা জনায় নমস্কাৰ আজি মই কাৰ্বি আংলং জিলা নেপালী সাহিত্য সভাৰ যিটো কাৰ্যালয় স্থাপন কৰিবৰ কাৰণে আমাৰ মাটি নোহোৱাৰ কাৰণে আমাৰ হাৱাইপুৰ অঞ্চলত মই অভিৰাজ ভূষালে মাটিৰ কাৰণে কাৰ্যালয়টো উদ্বোধন হওক আমাৰ এৰিয়া এটা ডিষ্ট্ৰিক্ট ৱাইজ সাহিত্য সভা কাৰণ যিকোনো পাৰ্টি কালি থাকিব নাথাকিব কোনো গেৰাণ্টি নাই কিন্তু
সাহিত্য সভা আজি মই আগৰ পৰা দেখি আহিছোঁ আমাৰ অসমীয়া সাহিত্য সভা হওক বড়ো সাহিত্য সভাই হওক ময়ো ভাবিছোঁ যে আমাৰ নেপালী সাহিত্য সভাটো এটা নন পলিটিকেল অৰ্গেনাইজেশ্যন জাতীয় এটা অনুষ্ঠান এইটো আমাৰ কলা কৃষ্টি আদিৰ পৰা লৈ বিভিন্ন জনগোষ্ঠী নেপালীৰ এটা অতুলনীয় সাহিত্য সভা হয় মই সেই সাহিত্য সভাক মই মাতি দিয়াটো মই অতিকৈ গৰ্বিত হৈছোঁ যে মোৰ মাটি আছে বুলি মই মাটি দিব পাৰিছোঁ আজি এই প্ৰেৰণা গোটেই আমাৰ নেপালী ভাষিক যিবিলাক মানুহে দিব পাৰে সেইবিলাক মানুহকো মই অনুৰোধ কৰিছোঁ যে আমাৰ অনুষ্ঠান প্ৰতি সকলোৱে মাটি দান পৰা আৰম্ভ কৰি কাৰ্যালয় বনোৱাৰ পৰা আৰম্ভ কৰি এইবিলাক দিব লাগে আৰু ইয়াত মোক ক'বলগীয়া একো নাই নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ টংকামকাম প্ৰেছ ইউনিয়নৰ উদ্যোগত পাহাৰীয়া জিলাখনৰ বিভিন্ন ঠাইত কেইবাদিন ধৰি চলি থকা বিনামূলীয়া চিকিৎসা শিবিৰ সোমবাৰে সফল সামৰণি পৰে অন্তিম শিবিৰখন অনুষ্ঠিত হয় হালনাত জিলাখনৰ বিভিন্ন স্থানত অনুষ্ঠিত শিবিৰ কেইখনৰ জৰিয়তে অঞ্চল কেইটিৰ বহু লোক উপকৃত হোৱা বুলি আয়োজকসকলে আত্মসন্তুষ্টি প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত কয় যে জিলাখনৰ বিভিন্ন পিছপৰা অঞ্চলৰ দৰিদ্ৰ জনসাধাৰণৰ সুবিধাৰ্থে অনুষ্ঠিত কৰা এই সমূহ বিনামূলীয়া চিকিৎসা শিবিৰলৈ স্বতঃস্ফূৰ্তভাৱে ঘৰৰ পৰা ওলাই আহি চকু পৰীক্ষা কৰোৱায় নগাঁৱৰ ERCৰ সহযোগত 10 ফেব্ৰুৱাৰীত ৰংখাং পৰিষদ সমষ্টি হালনাৰ আমগুৰি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায় শিবিৰটো উদ্বোধন কৰে বৃহত্তৰ টংকামকাম প্ৰেছ ইউনিয়নৰ সাধাৰণ সম্পাদক ব্ৰিটিছ ৰংখাঙে এই শিবিৰটোত 200 গৰাকী ব্যক্তিয়ে চকু পৰীক্ষা কৰোৱাৰ লগতে চিকিৎসকৰ পৰামৰ্শৰ মতে চশমা লয় ইফালে এই 200 গৰাকীৰ ভিতৰত অতি গুৰুতৰ ৰোগীৰ 10 গৰাকীক ইতিমধ্যে চকু অস্ত্ৰোপচাৰৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে উল্লেখ্য শিবিৰত উপস্থিত থাকি চিকিৎসা সেৱা আগবঢ়ায় নগাঁও ORCৰ ডক্টৰ অৰবিন্দ খনিকৰ মৃদুল শইকীয়া আৰু অমৰ বৰাই লগতে সহযোগ কৰে প্ৰেছ ইউনিয়নৰ সভাপতি লিভিংষ্টন বে আৰু সাধাৰণ সম্পাদক ব্ৰিটিছ ৰংখাঙৰ সৈতে আন সদস্যসকল টংকামকামৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ